মাছ ভাত নহ'লে কিবা নিৰামিষে খাওঁ নেকি এতিয়ালৈকে মই নাজানো মই কি খাম মই একো ডিচাইডেই কৰা মোৰ ব্লগটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিলে আপোনালোকে মোৰ ব্লগত দেখা পাব বস্তুখিনি নহ'লে থৰি না দেখা পাব এয়া হোটেল ঋষিৰাজত গৈ আছোঁ আমি ইয়াতে গৈ পেলাই হোটেলৰ চাৰ্জটো চাই আহোঁ দিলীপ হোটেলখন এইখনত বোলে ইমান ভাল লগা নাই মোৰ কাৰণ চাৰ্জো বেছিকৈ আছে আৰু মানে অকণমান চাই ইয়াতে হোটেল যেতিয়া অকণমান চাই পেলাই ল'ম ৰুমবিলাক এনে নলওঁ হেৰি এইটো ঋষিৰাজত আহিছোঁ ঋষিৰাজত চাওঁচোন কেনেকুৱা কি ৰেট হয় আৰু দেখিবতো ভালেই লাগি আছে এইটো আৰু ৰিচেপশ্যন কাউণ্টাৰ এইখনতো ইমান ভাল নালাগিলে মানে ছিংগল ৰুম 700 কৈছে যদিও মানে সেনেকুৱা আৰু মানে নন এ চি আকৌ দিলীপত এ চি আছে কিন্তু ৰুমৰ ইণ্টেৰিয়ৰটো ইমান ভাল লগা নাই চ' হোটেল হেৰিটেজত গৈ পেলাই চাই আছোঁ তাত কেনেকুৱা কি ৰেট সেইটো হিচাপেহে ল'ম আৰু ইয়াতে বহুতকেইটা লাইনত হোটেল চ' চাই পেলাই ভাবি চিন্তি ল'ম আৰু ইমান খৰদৰকৈ কৰি লাভ নাই এনেও গোটেই দিনটো আজি ইয়াতে থাকিব লাগিব যেতিয়া আমি লাহে লাহে ল'ম অকণমান চাই মেলি পেলাই ধুনীয়াকৈ এইটো এটা হোটেল ইন্দ্ৰা লজ হোটেল হেৰিটেজটো মোৰ ভাল লাগিছে এইটোতে অকণ চাই লওঁ ফাৰ্ষ্টত তাৰপিছত বেলেগ অলপ হোটেল হেৰিটেজৰ ভিতৰত যাওঁ এইটো দেখিবতো ধুনীয়া লাগিছে মোক লাগিছে এইটোৰ প্ৰাইচটোও বেছি হ'ব দেখিবতো ধুনীয়া হয় ধুনীয়া হ'লে মালটোও বেছি লাগে ন পুল কৰিব গৈছে দেই নাই এইখনত বোলে নায়েই বোলে ৰুমেই নাই চব পূৰা ফুল এটা আৰু এটা আছে হোটেল পেৰাডাইজত গৈ পেলাই এতিয়া চাওঁ পাওঁ নেকি ৰুম চুম এইটো হ'ল হোটেল পেৰাডাইজ এইবিলাক হেৰিটেজ পেৰাডাইজ এইবিলাক মানে অকণমান চাগে দামী ইয়াতে চ' এইবিলাক ব্ৰেণ্ডেড হয় অকণমান চ' সেইকাৰণে পূৰা ফুল থাকে এইটো বৰ ধুনীয়া দেই এইখিনিত যদি পালোঁ হয় এইটো গভ এপ্ৰুভড হয় না চ' সেইকাৰণে এইটোত মানুহে বুকিং আগৰ পৰাই কৰি ৰাখিব আমি চাগে নাপামেই এয়া গাড়ী চাড়ী ৰাখি থৈছে এয়া ৰিচেপশ্যন ধুনীয়া হয় হোটেলটো দেই কাফি ভাল লাগিছে এতিয়াৰ পৰা যিমানখিনি আহিলোঁ গোটেইখনৰ ভিতৰত এইখনে মোক ভাল লাগিছে ইয়াতে ভিতৰত কিবা ৰেষ্টুৰেণ্ট চব আছে এইটো খোৱা বোৱা ৰেষ্টুৰেণ্ট দেখিব ধুনীয়া এইটো হ'ল কাউণ্টাৰত সুধি আছে নাপালোঁ ছিংগল এ চি চব প্ৰব্লেম হৈ গ'ল চ' দিলীপতে যাব লাগিব চাগে তাতে ছিংগল এ চি আছে তাতে গৈ পেলাই ৰুমটো লওঁগৈ বহুত চালোঁ এতিয়া নাপালোঁ যেতিয়া আৰু উপায় নাই যিটো আছে এভেইলেবল সেইটোৱে ল'ব লাগিব ইমান ঘূৰি থাকিব নোৱাৰি ইমান বেছি ৰ'দ পৰি আছে এইটো হ'ল হোটেল দিলীপ ইয়াৰ ভিতৰত গৈ পেলাই সুধি আহোঁগৈ পাম নে নাই চাওঁ এ চি ছিংগল ৰুম মই পাম নে নাই তাৰপিছতহে গম পাম এয়া ধুনীয়াই লাগিছে এইখনো চাওঁগৈ কিমান কি ৰেট কিমান কৈছে ছিংগল ৰুম এ চি কিমান আৰু নন এ চি হয় নেকি বুক হৈ গ'ল চ' মই ইয়াতে এটা ৰুম লৈছোঁ অলপ আগতে বোলে 700 মানত আছিলে ৰুম এটা কিন্তু এতিয়া মই 1000টো ল'ব লগা হ'ল অলৰেডি চ'ল্ড আউট হৈ গ'ল বহুত মানুহ ইয়াতে আহে থাকি ইয়াতে চাগে ডাইনিং হয় ইয়াতে মই ল'লোঁ মই এতিয়া ৰুম পাম দাদাই লৈ গৈ আছে মোৰ বেগটো সেয়া লিফ্ট নাই চাগে এই চিৰি দিয়ে যাব লগা হৈ আছে মোক এইটো দিছেনে এইয়া এইটো নাম্বাৰ 4104 এইটো মোক দিছে ছিংগল এটা থাকিম আৰু আজি থেংক ইউ ইয়াত টিভি চিভি চব আছে ভালেই আৰু 1000ত কি পাব আৰু ইয়াতকৈ বেছি এনেও 700তে পালোঁ হয় কিন্তু সেইটো বুক হৈ গ'ল বোলে এতিয়া 1000ৰ ৰুম সেইটো কাবাৰ্ড এটা আছে ধুনীয়া ইয়াতে মই বস্তুখিনি থৈ দিম তলতো আছে দেই কাবাৰ্ড এয়া তলত এনেকৈ ডাষ্টবিন চাষ্টবিন চব আছে
এটা নন এ চি হয় এচিটো বহুত দাম কৈছে মই এদিনৰ কাৰণে আৰু এ চি 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 লোৱাত নাই এনেও ঠাণ্ডাই চাওঁচোন বাথৰুমটো কেনেকুৱা মোক মানে গা ধুব পাৰিলেই হ'ল আৰু এয়া এনেকুৱা বাথৰুমটো এইটো মানে এইবিলাক বহুত ইউজ হৈ থকা হোটেল আৰু সেইটো কাৰণে গমেই পায় আৰু বহুতে ইউজ হৈছে বুলি এইটো এটা ডাইনিং টেবুল এইটো কি আছে এই একো নাইচোন এইটো এটা মিৰাৰ আৰু ইয়াতে ৰেডি চেডি হ'ম এইটো মই এতিয়া আহি গ'লোঁ নিজৰ ৰুমত আৰু এই ৰুমটো আপোনালোকে চাব পাৰে এইটো মই জাষ্ট 1000ত লৈছোঁ আৰু যোৰহাটত মানে এইটো যিটো মই ৰাস্তাত আছোঁ সেইটোতো হোটেলেই হোটেল ইমানকেইটা হোটেল আছে অভিয়াছলি মানে এনেকুৱা জেগাতে থাকিব লাগে য'ত মানে যেতিয়া ছোৱালী অকল ট্ৰেভেল কৰে ন তেতিয়া আপোনালোকে এনেকুৱা জেগাত চুজ কৰিব য'ত মানে বহুত মানুহ থাকে ঠিক আছে আৰু যিটো মানে চলিত এনেকুৱা অফ ছাইডত অকলে থকা হোটেলত নল'ব তেতিয়াহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব আৰু মই বহুত চাই চিন্তি ভাবি পেলাই লৈছোঁ আৰু মোৰ লগত কিছুমান চিনাকিও হৈ গৈছে চ' এইটো কাৰণে মোৰ এতিয়া একো টেনশ্যন নাই চ' ছোৱালী মানুহে যেতিয়া অকলে ট্ৰেভেল কৰে তেতিয়া অকণমান নিজৰ সাৱধানটো নিজেই মানে ভাবিব লাগে আৰু হোটেলখন মোৰ ভাল লাগিছে মই আগতেও এইটোৰ লগত কণ্টেক্ট কৰিছোঁ ফাইনেলি মই সেইখনতে ল'লোঁ আৰু ৰুমটো মানে ঠিক আছে এভাৰেজ হয় 1000ত আপুনি আৰু কিমান পাবনো ন এয়া চাওক এয়া মোৰ পিছফালে এইটো এটা কাভাৰ এনেকৈ মইতো চাগে ৰুম টুৰটো দিছোঁৱেই ন আপোনালোকৰ লগত চ' এতিয়া মোৰ বহুত গৰম লাগিছে মানে এতিয়া গা চা ধুই ধুনীয়াকৈ ফ্ৰেছ ট্ৰেছ হৈ পেলাই এতিয়া আমি লাঞ্চ কৰিম মানে মই যে চিনাকি হৈছোঁ ইহঁতেও যাব তলত গৈ পেলাই আমি লাঞ্চ কৰি পেলাই তাৰপিছত আমি অকণমান ইফালে ঘূৰিব পাৰোঁ তাৰপিছত আহি পেলাই পটাপট শুব লাগিব শুই পেলাই তাই ৰাতিপুৱাই মোৰ এক্সাম আহি গ'লোঁ মই গা পা ধুই পেলাই এতিয়া যাবলৈ আছে মই খানা খাবলৈ মই যাব লাগিব তলত আৰু মই ভাবিছিলোঁ প্ৰথমত ৰুমতে খাম কিন্তু ৰুমত নাখাওঁ তলত গৈ পেলাই খাই আহিম চাই আহিম আৰু অকণ ব্লগ কৰি আহিম আৰু কেনেকুৱা কি খাম মই সেইখিনিও আপোনাৰ লগৰ সৈতে অভিয়াছলি শ্বেয়াৰ কৰিম আৰু মই ভাবি আছোঁ কি মই মাছ ভাত নহ'লে কিবা নিৰামিষেই খাওঁ নেকি এতিয়ালৈকে মই নাজানো মই কি খাম মই একো ডিচাইডেই কৰা নাই ডিচাইড কৰিব লাগিব আগতে তাৰপিছতহে খাম এয়া হ'ল মোৰ আজিৰ লাঞ্চ দালি আছে দুটা চব্জি আছে পাপৰ আছে জলকীয়া নেমু চব আছে ভাত খাম মই ভাতেই খাম আৰু এয়া মাছ লৈ লৈছোঁ মাছ নাখাম বুলি ভাবিছিলোঁ যদিও লৈ লৈছোঁ আৰু ভোক লাগিছে বহুত ভালকৈ খাম সানি লৈছোঁ খাম গৰহৰ নিচিনা এতিয়া এটা কথা ক'বলৈ মই পাহৰি আছোঁ নহয় মই যোৰহাটত কিন্তু নতুন বাসিন্দা নহয় দেই মই আগৰ পৰাই মোৰ যোৰহাট বহুত আপোন কাৰণ মই যোৰহাটত মই বহু বছৰ আগতেই মই আহি পেলাই থাকি গৈছোঁ ইনফেক্ট আমাৰ ঘৰো আছে ইয়াত কিন্তু এই ঘৰৰ এড্ৰেছ মই আপোনালোকৰ সৈতে নকওঁ কাৰণ এইটো এটা চিক্ৰেট আপোনালোকে যদি মোৰ ব্লগটোত চাব বিচাৰে তেতিয়াহে মই ক'ম আৰু কমেণ্ট কৰিব লাগিব মোৰ ঘৰ ক'ত আছে কেনেকুৱা কি আৰু কেনেকুৱা হয় দেখাত মই তেতিয়া চব কৰিম কিন্তু এতিয়া ক'ব নোৱাৰোঁ সেইটো কাৰণে আপোনালোকে মোৰ ব্লগত লাইক কৰিব লাগিব শ্বেয়াৰ কৰিব লাগিব কমেণ্ট কৰিব লাগিব আৰু মোৰ ব্লগটোৰ নাম হৈছে মাম্পুজ ব্লগ মই কেনেকৈ যোৰহাটৰ লগত মোৰ সম্পৰ্ক সেইটো যে মই যেতিয়া এবছৰমান আছিলোঁ তেতিয়াই মই পাপাৰ ট্ৰেন্সফাৰ হোৱাৰ কাৰণে আমি আহি গৈছিলোঁ যোৰহাটত আৰু যোৰহাটত আহি পেলাই আমি 5 বছৰ আছিলোঁ প্ৰথমতে ৰেণ্টত আছিলোঁ তাৰপিছত আমি ইয়াতে ঘৰ চৰ সব বনোৱা হ'ল কিন্তু পাপাৰ আকৌ ট্ৰেন্সফাৰ হৈ গ'ল সেইকাৰণে আমি গুৱাহাটী গুচি আহিলোঁ চ' সেইকাৰণে আমাৰ যোৰহাটত থকাই নহ'ল কিজানি আমাৰ পাপা ট্ৰেন্সফাৰ নহ'লে আমাৰ ঘৰ চৰ থাকি আমি যোৰহাটৰে বাসিন্দা হ'লোঁ হয় মোৰ যোৰহাট খুবেই প্ৰিয় মই জানো যোৰহাটৰ মানুহ খুবেই ভাল আৰু যোৰহাটৰ শিষ্টাচাৰ আচাৰ ব্যৱহাৰ মানুহৰ যিটো মানে মৰম সেইটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ কাৰণ যোৰহাট জাগাটো যদিও সৰু মানুহৰ মনটো হ'ল বিশাল বৰ ডাঙৰ চ' এতিয়া মই আৰু বেছি পকাই নাথাকোঁ আপোনালোকৰ সৈতে তো যি খাম সেইবিলাক চব মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু পাৰিলে মই ওচৰে পাজৰে যিবিলাক জেগা আছে অকণমান যদি ভাল কিবা জেগা আছে মাৰ্কেট এৰিয়া প্লাছ কিবা যদি ফেমাছ জেগা আছে মই গৈ পেলাই অকণমান ভিজিট কৰিব ট্ৰাই কৰিম যদিহে মোৰ ওচৰত টাইম থাকে মই আপোনালোকক প্ৰমিছ কৰিব নোৱাৰোঁ তথাপিও ট্ৰাই জৰুৰ কৰিম কাৰণ সেইটো মোৰ কৰ্তব্য আপোনালোকক চব দেখুওৱা যদি মই যাওঁ নিশ্চয় আপোনালোকে ব্লগত পাই যাব আগতে ইয়াতেতো মই নাজানো ন এক্সাম চেণ্টাৰবোৰ ক'ত আছে চ' এক্সাম চেণ্টাৰটো আগতীয়াকৈ চাবলৈ এতিয়া মই আহিছোঁ যোৰহাট টাউনলৈ
সো মোৰ যেটো সেন্টাৰ হৈছে তো জিনিস ইনষ্টিটিউট অফ টেকনলজি লোকেশনটো নাজানো হেতু কাৰণে কালি ৰাতিপুৱা যেতিয়া খোৱাৰ ধৰা নালাগে এতিয়াই গৈ পেলাই চাই আহো ইয়াতে অটো চটো লৈ পেলাই যাওঁ আৰু এয়া ইয়াতে বহি লৈছো এতিয়া বহি পেলাই যাম আৰু এতিয়া বহি লৈছো এতিয়া এক্সাম চেণ্টাৰবিলাক চাই আহোঁগৈ নহ'লে আৰু মনত খুব থাকিব ন ৰাতিপুৱা আৰু ভয় লাগে কি ক'ত কি অচিনাকি জাগা নেপালে আৰু দিগদাৰ হৈ যাব কান্দা কাটোহে লাগিব আগতে গৈ চাই অহা ভাল এয়া প্ৰায় ৰাতি হৈ গৈছে মই এতিয়া সৰু সুৰা দোকানবিলাক বিচাৰিছোঁ য'ত তলা চলা পায় মোৰ মানে ট্ৰলি বেগটোত সৰু এটা তলা লগাব লাগে তলা বিচাৰোঁ আমি কিমানকেতো 40 টকা এই বেছি গৈছে 25 লৈ ল'ব 30 কম দামীটো 30 এই হ'ব বহুত লৈছে আপুনি এইটো ভালটোৱে হ'ব এই টিপিলে হৈ গ'ল কেনেকৈ হয় খুলি চাওকচোন খুলি দেখাওক এয়া তলা চলা লৈ ল'লে বেছি ঘূৰিব নহ'ল এতিয়া ৰাতি হৈয়ে গ'ল মানে 7-8টামান বাজি গ'ল চ' হোটেলত যাব লাগিব হোটেলত যাওঁগৈ সৰু টাউন কেতিয়া বন্ধ হৈ যায় ঠিক নাই বহুত সোনকালেই বন্ধ হয় মই জনামতে চ' সেয়া ৰিক্সাতে উঠি লৈছোঁ উঠি লৈ পেলাই গৈ আছোঁ এয়া হ'ল যোৰহাটখন চাই লওক কেনেকুৱা লাগি আছে আৰু মোক কমেণ্টত জনাব আপোনালোকক কেনেকুৱা লাগিছে বেছিতো দেখাব পৰা নাই কিন্তু যিমানখিনি পাৰিছোঁ সিমানখিনি দেখাইছোঁ আপোনালোকক এয়া ৰাতিৰ ভিউখনহে দেখাব পাৰিলোঁ দিনত যদি মই পাৰোঁ তেতিয়াহ'লে দেখাম এয়া হ'ল পেণ্টালুনখন এইটো এটা মই মল দেখিলোঁ এতিয়ালৈকে ৰিক্সাত ঘূৰি চাওঁচোন ইয়াতে নামি অকণ মই নামি পেলাই অকণ শ্বপিং টপিং কৰোঁ পাৰিলে পইচাটো অনা নাই তথাপিও গৈ পেলাই অকণ মুখখন দেখাওঁগৈ